নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল লাইফ উইথ মৰম কলিজাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ বিগেষ্ট হোলচেল মাৰ্কেট ফেঞ্চি বজাৰলৈকে। আৰু এয়া আমি আহি পালোঁ ফেঞ্চি বজাৰ। আৰু বাছ ষ্টেণ্ডৰ পৰাই আপোনালোকে দেখিছে দোকানৰ আৰম্ভণি হৈ গৈছে। আমি অলপ সোনকালে আহিলোঁ, সেইকাৰণে বহু দোকান এতিয়ালৈকে খোলাই নাই। আহিয়ে ইহঁতে আৰম্ভ কৰিছে ইয়াৰিংছৰ দোকানৰ পৰা। ইহঁতৰ যিমান ইয়াৰিংছ থাকিলেও কেতিয়াও ইয়াৰিংছৰ পৰা চকু নুগুচে। ট্ৰেভেল বেগ, স্কুল বেগ আদিকে ধৰি গোটেই ঘৰৰ লাগতিয়াল সামগ্ৰী এভেইলেবল পাব। আৰু ইয়াত সকলো বস্তুৰে প্ৰাইচ গুৱাহাটীৰ নৰ্মেল মাৰ্কেটৰ প্ৰাইজতকৈ কম। গতিকে আপুনি ল' প্ৰাইজত ভাল বস্তু যদি ল'ব খোজে তেতিয়াহ'লে আপুনি ফেঞ্চি বজাৰলৈ আহক। আৰু এইখন ফেঞ্চি বজাৰৰ বেগ হাউচ। আৰু বেগ হাউচত ছোৱালীসকলৰ কাৰণে বেগ আৰু চেণ্ডেল অতি কম প্ৰাইচত পায়। বেগ হাউচত আহিলোঁ যদিও মোৰ ক্লিপ লোৱা নহ'ল চেণ্ডেল আৰু বেগৰ, কাৰণ ইমান বেছি গৰম পৰিছে গুৱাহাটীত। মোবাইল ইমান বেছি গৰম হৈ গৈছে যে ভিডিঅ' ৰেকৰ্ড বন্ধ হৈ গৈছে, ভিডিঅ' ৰেকৰ্ড আৰু নুখুলে। এনেকুৱা কণ্ডিশ্যন পৰিছে গুৱাহাটীত, ইমান বেছি গৰম। তথাপিও দোকানখনৰ কিছু পাৰ্ট মই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। পৰা আমি চিধাই গ'লোঁ লক্ষ্মী কেবিন। আৰু লক্ষ্মী কেবিনত আমি ল'লোঁ চিঙৰা আৰু জুচ। ইমান বেছি গৰম পৰিছে, তাতে আকৌ গুৱাহাটীৰ ট্ৰেফিক। তথাপিও ফেঞ্চি বজাৰৰ বাছ ষ্টেণ্ডটো ব্ৰহ্মপুত্ৰৰ পাৰতেই হোৱাৰ কাৰণে এই ঠাইখিনিত থিয় হৈ অকণমান ভাল লাগে। আৰু আহিয়েই মায়ে যোগাৰ কৰি থোৱা পইতা ভাতখিনি খালোঁ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।